ভাৰতীয় সেনাসকল সাৰ পাই আছে কাৰণে দেশবাসী শুব পাৰিছে, শান্তিৰে শুই আছে। আৰু মই সেই জেৰ টানি মই আজি আপোনালোকক সাক্ষী কৰি কওঁ, যদিও বা কুশল ঠাকুৰীয়া ডাঙৰীয়া বাপে কৈ গৈছে যে এইসকল আপোনালোকৰ সংঘৰ ভৱিষ্যত, এইসকলৰ মুখলৈ চাই সংঘ থাকিব আছিল, কিন্তু মই আপোনালোকক পুনৰবাৰ কওঁ যে আপোনালোকে নিশ্চিতভাৱে ক'ব পাৰে যে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সেৱা বাহিনী আছে বাবেই অসমৰ ভৱিষ্যত আছে, অসমীয়া জাতিৰ ভৱিষ্যত আছে। ঊনৈছশ 97 চন সম্ভৱত পদাধিকাৰ বাপ ডাঙৰীয়া আপোনালোকৰ সেৱা বাহিনীৰ জন্ম হৈছিল। এই মুহূৰ্তত মই তেখেতসকলক যিসকল ব্যক্তিৰ চিন্তাৰ ফচল আপোনালোক মই বৰ আন্তৰিকতাৰে স্মৰণ কৰিছোঁ যে এই শক্তিটো আমাৰ সমাজখনক আপোনালোকৰ মাধ্যমেৰে দি গ'ল। এতিয়া মই দুটা মাত্ৰ কথা আপোনালোকৰ লগত ভাগ বতৰা কৰি মই বিচাৰিম, আৰু বেছি আমনিও নিদিওঁ, সময় যথেষ্ট হৈ গৈছে। কথাটো হ'ল কৃষ্ণ। শংকৰদেৱ সংঘক কোনোবাই জানক বা নাজানক, শংকৰদেৱ সংঘৰ সদস্য কোনোবা হওক বা নহওক,